Hello guys, it's me Edrika and welcome back to my YouTube channel. তো সকলোকে মোৰ YouTube channel Edrika Fly লৈ পুনৰবাৰ স্বাগতম জনাইছো। তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। তো গাইস এয়া খাজিকাছি ৰেডি কিয়নো আজিৰ দিনটো এটা স্পেশাল দিন হয় কাৰণ আজি মোৰ এগৰাকী ভণ্টিৰ এংগেজমেন্ট হয়। তো তাৰ বাবে মই আহিছো গোলাঘাট। তো বলক আপোনালোকক প্ৰথমে তাইক লগ কৰাই দিওঁ আৰু তাৰ পিছত এংগেজমেন্ট ডেটো আপোনালোকক দেখাই যাওঁ। তো বলক আজিৰ ভিডিওটো স্কিপ নকৰিব, কন্টিনিউ চাই থাকিব। গাইস মই অহা অলপ দেৰিয়ে হ'ল, সেইবাবে দৰা ঘৰৰ মানুহ আহি পালেহি নিবৰ বাবে কইনাক। তো গাইস ৰ'ব প্ৰথমতে মোক কেনেকুৱা লাগিছে এবাৰ কমেন্ট কৰি জনাব কিন্তু। ऐसे में बड़ा सख्त लौंडा हूं, लेकिन यहाँ में पिघल गया। তো গাইস এতিয়া কইনাক দৰা ঘৰৰ মানুহে সমাজলৈ নি জোৰোণৰ যিসমূহ নিয়ম সেইখিনি কৰি আছে। আচলতে ছোৱালীজনীয়ে ঘৰৰ পৰা যিসমূহ অলংকাৰ পিন্ধি থাকে সেইসমূহ আঁতৰাই দৰা ঘৰৰ পৰা যি দিয়ে সেয়া পিন্ধাই দিয়ে আৰু ছোৱালীজনীয়ে মাকৰ ঘৰৰ পৰা পিন্ধি থকা যিযোৰ কাপোৰ সেইযোৰ কাপোৰৰ ঠাইত দৰা ঘৰৰ পৰা যিযোৰ কাপোৰ দিয়া হয় সেইযোৰ পিন্ধাই দিয়া হয়। আৰু এয়া কইনাক ফুট দিয়া হৈছে। আচলতে প্ৰত্যেকখন ঠাইৰ নিয়মসমূহ বেলেগ বেলেগ। আপোনালোকৰ ফালে নিয়মবোৰ কেনেকুৱা এবাৰ জনাব। আৰু আজিৰ পৰা আমাৰ বাইদেউ দৰাৰ ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছে। তো গাইস এয়া দৰা ঘৰৰ পৰা আচলতে মিঠাই এনেদৰে কইনা ঘৰলৈ পঠাই দিয়া হয়। তো বলক আমিও টেষ্ট কৰি চাওঁ মিঠাইটো খাবৰ বাবে কেনেকুৱা। তো গাইস এয়া হৈছে কইনাৰ ভনীয়েক। হাই চাওক কিমান ধুনীয়া লাগিছে তাই। বহুত বেয়া লাগিছে, মা যাবগে কিন্তু এটা বহুত ভাল লাগিছে, মই অকলে থাকিবলৈ পাম, বহুত ভাল লাগিছে। দেখিছে ভনীয়েকবোৰ এনেকুৱাই হয়। তো এয়া দৰা ঘৰৰ পৰা অহা মিঠাই খাই আছো আৰু মই আপোনালোকক দেখাই দিছোঁ মোৰ আটাইতকৈ প্ৰিয় বান্ধৱী কেইগৰাকী। তো এয়া হৈছে ৰাখী। ইমানেই ধুনীয়া লাগিছে, বহুত ধুনীয়া হয়। আৰু এয়া চুহি। তো গাইজ এয়া হৈছে আমাৰ ব্ৰাইড, হ'বলগীয়া ব্ৰাইড। তো আজি তাইৰ এংগেজমেণ্ট। তো প্ৰথমতে মই এংগেজমেণ্টৰ বহুত শুভেচ্ছা জনালোঁ আৰু অনাগত দিনবোৰ তোমাৰ সুখেৰে ভৰিব তাৰে কামনা কৰিলোঁ। চ' কমেণ্ট কৰি জনাব মোৰ ভণ্টি প্লাছ মোৰ এক্স ৰুমমেট প্লাছ আমাৰ তন্দুৰী কেনেকুৱা লাগিছে। এই বোৱাৰী লাগিছেনে? তো গাইজ এয়া এতিয়া ফটো ছেশ্যন চলি আছে। চাওক ৰাইজ পুৰা ফটো মৰাত বিজি আৰু আজি যিহেতু বতৰটো বহুত গৰম। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো গাইজ অলপ ৰ'ব, তাৰ মাজতে খানাটো খাই লওক কিয়নো খোৱাটো মেইন। হেই গাইজ তো এয়া খাই বৈ হৈ গ'ল আৰু দৰা ঘৰৰ মানুহো গ'ল আৰু এতিয়া আমি চবেই বাহিৰত আহি ফটোশ্বুট কৰি আছোঁ। এয়া ভণ্টি আৰু এই ভণ্টিয়ে মোক মেহেন্দি আঁকিছে, বহুত ধুনীয়া মেহেন্দি আঁকে। তোমাৰ হাতত দেখাই দিয়া। তোমাৰ নামটো কি? স্নেহা বৰুৱা। স্নেহা হয়, নামটোৰ দৰে কামো বহুত ধুনীয়া কৰে তাই। থেংক ইউ, ৱেলকাম। আৰু তো এয়া গাইজ এয়া হৈছে ৰাখী। তো গাইজ এয়া জুহিক এতিয়া আমি আগবঢ়াবলৈ গৈ আছোঁ কাৰণ তাই এতিয়া ঘৰ যায়। চ' জুহি বাই বাই বাই। আকৌ লগ পাই আছোঁ সোনকালে বিয়াত। চ' আপোনালোকে আজিৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। গাইজ অলপ ফুৰিব আহিলোঁ, ঢেকীয়াল তিনিআলি প্লেচটো চাব আনিলে তাই নোলাই হেনো, কেমেৰাত ওলাবলৈ বেয়া পাইছে। তো চাই থাকিব। হেই গাইজ গুড মৰ্ণিং। কালি ভিডিঅ'টোৰ পৰা কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ কালি বহুত ভাগৰ লাগিল আৰু এতিয়া মৰ্ণিং আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আপোনালোকে মোৰ মাতটো শুনি গম পাইছে চাগে মোৰ অৱস্থা বহুত বেয়া হৈ গৈছে, চৰ্দি লাগি।
একো নাই বাৰু দিয়ক তো আজি মই আকৌ ঘৰ ৰিটাৰ্ণ হ'ব লাগিব ঘৰত বহুত কাম আছে চ' আজি মই যামগৈ আৰু এতিয়া উঠি মেলি চাহ তাহ খাই ফ্ৰেছ হ'লোঁ আৰু এতিয়াৰ পৰা মই তেওঁলোকক দেখাম ৰাখিয়ে আজি মোৰ বাবে স্পেচিয়েল কিবা বনাই আছে তো ব'লক চাওঁ তাই কি বনাই আছে তো এয়া কি বনাইছা তুমি ফ্ৰাইড ৰাইচ ৱাও আজি ৰাখিৰ হাতৰ মই ফ্ৰাইড ৰাইচ খাম তো গাইছ এয়া খানা ৰেডি হৈ গ'ল তো জল্দি টেষ্ট কৰোঁ আৰু হে গাইছ তো এয়া তাই ফ্ৰাইড ৰাইচ বনাই হৈ গ'ল আৰু এতিয়া মই টেষ্ট কৰিম তো কেনেকুৱা হৈছে আপোনালোকক কৈ আছোঁ ভাল বহুত টেষ্টি হৈছে দেই তো বহুত টেষ্টি হৈছে যদি আপোনালোকে খাবলৈ মন থাকে তেতিয়াহ'লে তাইৰ লগত কণ্টেক্ট কৰিব পাৰিব তাই বহুত ধুনীয়া ধুনীয়া আপোনালোকক বনাই খুৱাব তো মই এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ তো আপোনালোকে ভিডিঅ'টো প্লিজ কণ্টিনিউ চাই থাকিব হে গাইজ তো এতিয়া ফাইনেলি ৰেডি হৈ মেলি এতিয়া মই যাম আৰু মই আপোনালোকক এটা পোৱালি দেখাব বিচাৰোঁ সি মোক বহুত ভাল পাইছে চ' এইফালে আহা কাম আহা তো এইটো হাই কৰি দিয়া শুন হাই কৰি দিয়া চ' গাইজ সি বহুত লাজ কৰিছে তো এনিৱে মই এতিয়া যাওঁ আৰু আজিৰ ভিডিঅ'টো আই থিংক মই ইয়াতে সমাপ্ত কৰোঁ আৰু যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই গাইজ